ঘৰত আহিলো ঘৰত নেম বুলি মাতে ন গোটেই কেজনী আজি ৰাতি আছো পুৰা আজি হেপি আছে এতিয়া বৌ মই ওলালো দুইজনীয়ে বজাৰলৈ আৰু বেটা এনেদৰে বাইকহঁতৰ লগত খেলি আছে খেলি ভাল পাইছে সেইটো কাৰণে এৰি থৈ যাওঁ বজাৰৰ পৰা ঘূৰি আহিব পাৰিমগে বৌ ঘৰৰ পৰা বজাৰলৈ বেছি দূৰ নহয় খুব বেছি 10 মিনিটমান লাগিব ঘূৰি আহোঁ মানে আৰু বজাৰো পাই গ'লোহি ওচৰতে আছে একেবাৰে বজাৰ মানে কি আৰু আলি দোকান মেইন ৰাস্তা কাষত একেবাৰে বজাৰো নহয় এয়া মাংস লৈ লওঁ আমি আৰু ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থাকিব আমি কি কি কৰোঁ তাকেই দেখুৱাই থাকিম আমি আজি ভিডিঅ'টো মানে একো প্লেন নকৰাকৈ বনাইছোঁ বৰমাৰ ঘৰলৈ আহিলোঁ আলহী আহিছে আমাৰ লগত এইজনী আলহী মানে আমাৰ কৈ দিয়াচোন তেনেকুৱা মাহী আৰু মহা দুয়োটা আহিছে বাৰু ফুৰিবলৈ লগত আমিও আহিলোঁ ঘৰৰ পৰা কৰা নহ'ল ইয়াত আহি পেলাইহে কৰিছোঁহি মহাকক দেখাম বাৰু আৰু এতিয়া আহি গ'লোঁ বৌহঁতৰ ঘৰৰ ফুলনিখনলৈ ময়ো চাওঁ লগতে আপোনালোককো দেখুৱাই দিওঁ কি কি ফুল আছে এইটো টিলিঙা ফুল আলুটো আমাৰ আলুটো থৈ দিলে মানে পিছত আমিও ৰুব পাৰিম ইমান ধুনীয়া লাগিছে ফুলজোপা ফুলখিনি দেখালো দেই বহুত ধুনীয়া ধুনীয়া ফুল ৰুই থৈছে সব মানে পাত ফুলে বাৰু গ্ৰীণ লিফ আছে গোটেইখিনি আমিও নিম পাছত তাকে গৈছোঁ এয়া মহাক দেখাম বুলি কৈছিলে মাহী মহা বহি আছে আমি পুৰা বাহিৰত ফুলহে চাই আছোগে ইটো সিটো কৰি আছোঁ বৰমাই পুৰা অকলে অকলে বনাই আছে হেল্প কৰি দিছোঁ বাৰু মাজে মাজে এইজনীক দেখাব লাগে টিকলি কেৰাহী কাণ আমি আনিছিলোঁ ব্ৰইলাৰ মাংস বৰমাই বনাই আছে বহুত ধুনীয়াকৈ আৰু টেষ্টিকৈ বনাই দেই বহুত টেষ্টিকৈ বনাই চবেই কয় বৰমাৰ কথা আৰু এফালে ভাত পানী ৰেডি হৈ গ'ল বেটাহেঁতি ভাত খাই আছে সৰুখিনিক আগতীয়াকৈ দি লৈছোঁ তাৰ পাছতহে ডাঙৰখিনিলে এইটো হৈছে আমাৰ সৰু বেটা ই মানে খেলি খেলি বাইকহঁতৰ লগত ইমানেই খেলিলে খেলি খেলি ভাগৰিলে আৰু এতিয়া ভাগৰত টোপনি গৈছে অলপ খুৱাই মেলি শুৱাই দিছোঁ লগতে গাৰু দুটাও এনেকৈ দি দিছোঁ যাতে অলপ গধুৰ পায় আৰু মানুহ লগত আছে বুলি ভাবি অলপ দেৰিলৈকে শুই থাকক আপোনালোকে এনেকুৱা কৰে নে নকৰে কমেণ্ট কৰি জনাবচোন বহুখিনি ভাত খোৱা হৈ গ'ল আৰু এতিয়া আমি ভাত খাবলৈ বহিছোঁ ভণ্টিহঁতে খাই আছে এয়া মানে বৌৱে থিয় হৈ ইমান ধুনীয়াকৈ ৰৈ আছে আমাৰ লগত ভাত নাখাওঁ অলপ লাহেকৈ খাম বুলি কৈছে হ'লেও আমি কৈছোঁ আমাৰ লগতে ভাত আনি লওক লগতে খালে ভাল লাগিব ভাত পানী খাই মেলি এনেকৈ কাঁহী চাহি অলপ ধুই মেলি বৌ আৰু বৌমাক সহায় কৰি দিছোঁ আৰু ঘৰৰ মানুহ যিহেতু পটককৈ খাই উঠি আহিবও ভাল নালাগে ভাত পানী খাই হৈ গ'ল এতিয়া আমি যাবলৈ ওলাইছোঁ বৰমাও আহিব ওলাইছে এইজনী আহক আহক বৰষুণে দিব নিচিনা লাগিছে বৰষুণে দিব নিচিনা লাগিছে ন বৰষুণ দিব এতিয়া ছাতিটো লৈ থৈ দিয়ক বাই বাই আমি যাওঁগে আলহী ফুৰাই মেলি আমিও এতিয়া ঘৰলৈ ঘূৰি আহিছোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম বাই বাই